তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো প্ৰথমটো আপোনালোকৰ ব্লগলৈ স্বাগতম জনাইছোঁ। তো আজি মোৰ এক্সাম আছিলে, এক্সাম মানে খতম হৈ গ'ল আজি। তো 50 দিনলৈ এটা ব্লগ আপোনালোকৰ মাজত আগবঢ়াম বুলি ভাবিছোঁ। তো আজি ব্লগটোৰ প্ৰথম দিন, তো শেষলৈকে চাই থাকক কি হ'ব। তো ফুৰিবলৈ যাম আৰু অলপ লাইব্ৰেৰী টাউনৰ চাইডে। আমি কৈছিলোঁ যে আপোনালোকক ওলাই আহিম বুলি, তো ওলাই আহিলোঁ এতিয়া চাইকেল লৈ লৈ। আগত এটা আছে আৰু মই আছোঁ। বলক টাউনখন অলপ ঘূৰি, টাউনখন কি আৰু অলপ চিধে চালোঁ একেলগে যাওঁ। ব্লগিং ভাই ৰাউণ্ডখন গাইছ এইটো গোলাঘাটৰ এই টেলেণ্ট দেখাইছে। আৰু এইটো গোলাঘাটৰ মানে হেৰি হয় মন্দিৰ হয় নাই, এইটো নামঘৰতে মন্দিৰ, এইটো মন্দিৰ মানে ইয়াত আহিব পাৰে, শিৱ মন্দিৰ আহিব গাইছ। শিৱৰাত্ৰিত আহিব পাৰিব, বম ডাঙৰ মন্দিৰ। আমি ওলালোঁ পাঁচআলি ফালি যাব, আগফালে পাঁচআলি, এইটো তিনিআলি, আগফালে তিনিআলি, চাৰিআলি, পাঁচআলি তেনেকৈ আছে। হা বেক চাইডত গাইছিলোঁ আহিব নোৱাৰিলে মানে, সেইকাৰণে ৰখিলে সময় এখন লৈ আগত মানে আগতে সোমাই গুচি আহিলোঁ। অলপ ৰখিলোঁ গাইছ। আৰু এইফালে বাবাই ষ্টাণ্ড দিছিলে, ষ্টেণ্ডডাল হৈ পৰিলে, মই নুঠাওঁ। চেণ্টেন তুলি ল'লোঁ, তুলি পেলাই এইফালে যাম আৰু। তো চাই থাকক ভিডিঅ'টো, তো কি হয় আগলৈ ধামাকাও হ'ব পাৰে, নহ'বও পাৰে, তো চাই থাকক। এতিয়া মানে চেণ্ডাল কৰি আছিলে যে সেইকাৰণে একবাৰ লাহে লাহে গৈছে। আমাৰ এখন মানে ঠিক কৰি থোৱা আছে, সেইকাৰণে চেণ্ডাল দিলা এখন চালোঁ বেছি ৰেট চিধা চালোঁ। অঁ আমি এবাৰ ইয়াত পাই গৈছিলোঁ ন, সেই ATM-ৰ হেৰি কৰিবলৈ, হেৰি ধৰত আছিলোঁ। নাজানো সেইফালে ক'ৰবাত যায় আমাকে যাবই। গাইছ গৈ আছোঁ খালি আগফালে ঘূৰিমগৈ, ক'ৰবাত ওলামগৈ, হেৰিয়ত SPB কলেজৰ ফালে ওলামগৈ, গৈয়ে থাকোঁ আৰু। গাইছ কঁকাল ফুটি পানী ওলাইছে। অঁ ইণ্ডিয়াটো নহ'ব, গোলাঘাট নৰ্থৰ বিভিন্ন এইফালে সোমাব লাগিব। ক'ত এইফালে ক'ত ওলামগৈ, এইফালেও ওলামগৈ হয় নি? ৰাস্তাটো ভুল হ'ল বোলে। বেঙেনা খোৱা বৰনামঘৰ, এইফালে বেঙেনা খোৱা বৰনামঘৰ, বেঙেনা খোৱা গাইছ এণ্ট্ৰি আছোঁ। আমাৰ বাচ্ছাৰ লগত ঘূৰি আছোঁ, মানে মই কেনি গৈ আছোঁ কোনেও গম পোৱা নাই। ৰাস্তা দিছ ইজ ভেৰি ক্ৰিটিকেল অফ কেজুৱেল বোলে। কথা কি জানেনে, এই মানে আমাৰ এই গলিবিলাকত ডাঙৰ গাড়ীবিলাক সোমাই যায়, বা ৰাস্তাটোও ভালকৈ নবনায়, সেইবাবে ৰাস্তাটো সোনকালে বেয়া হৈ যায়। আৰু আমাৰ ইয়াত যিহে হয় ডাঙৰ ডাম্পাৰ, ডাঙৰ গাড়ীবিলাক সোমোৱাই দিয়েতো সৰু ৰাস্তাত। কৈ দিলোঁ এণ্টি, মোৰ হৈ গ'ল ডিচেণ্টি, লগ পাই গ'লোঁ ফপৰে থকা কুকুৰ আমাৰ ঘৰ, মোৰ এক্সৰ নিচিনা কি মানে আহি পাই গ'লি আমি বেঙেনা খোৱা বৰনামঘৰ। তো মানে ঘূৰি ফুৰা হৈছে আৰু আহি এইফালে পাই গ'লেহি। গৈ থাকোঁ এতিয়া পোনে ডাইৰেক্ট বেঙেনা খোৱা হেৰিয়ত ওলামগৈ, BOC ওচৰত। তো এইফালে পাই গ'লোহি আমি তিনিআলি, যোনটোত বেঙেনা খোৱা তিনিআলি বুলি কয়। তো পাইছোঁহি আৰু এইফালে গ'লে আপোনাৰ গোলাঘাট পাবামগৈ, আৰু এইফালে গ'লে আপোনাৰ কাছমাৰী, সৰুপথাৰ, বৰপথাৰ, তাৰপৰা ফৰকাটিং ৰোড। তো গৈ থাকোঁ ব'লক। টাউন মানে মেইন টাউন পোৱাহি নাই।
তাহাঁতৰ চবতকৈ পপুলাৰ দোকানখন এখন পপুলাৰ হোটেলখন দেই দোকানখন চাচা হোটেল গাইজ পুৰা জাম হৈ গৈছে মানে আগত যাম মানে ট্ৰেইনৰ ৰেল লাইন গৈছে নি এনেকুৱাই হ'ব মানে ৰেল যাবলৈ গেট পৰি যাবলা কেলা নাই পৰিলে নাই পোৱা নেকি নাই পোৱা গাইজ যাম হৈ গৈছিলে আগত তো এটা কথা কি জানেনে গাইজ মানে কি হয় আমাৰ অসমতে হওক বা ভাৰততে হওক জামটো ইমান কেলে হয় প্ৰথম কথা আমাৰ ইয়াত মানে কোনো ইমান ডিচিপ্লিন মেইনটেইন নকৰে প্ৰথম কথা আৰু কি আৰু যেনেই ৰাস্তা আমাৰ ইমান পুলিচ প্ৰশাসনে ইমান কঠোৰ নহয় যাতে যে কিবা এটা ভুল কৰিলে লগে কিবা এটা শুধৰ আমাৰ পুলিচ প্ৰশাসনৰ গাতো দোষ আছে আমাৰ জনসাধাৰণৰ গাতো দোষ আছে এতিয়া মই ফুটপাথতে চাইকেল উঠাই দিছোঁ আৰু আগত যাব লাগে তো আমি মানে কি নিজে সজাগ হ'লে মানুহখিনি মানে পুলিচ প্ৰশাসনকো দুখ দিব নোৱাৰি জনসাধাৰণকো দুখ দিব নোৱাৰি তো ৰাস্তাটো বেয়া হৈ আছে বাৰু তো আগুৱাই গৈ থাকোঁ আৰু নে কি গ'ল চেছ বৰ বেয়াকৈ ঠেকেচটো খালোঁ তো গৈ আছোঁ আৰু বেঙেনা খোৱা চাৰিআলি পাইছোঁ তো বেঙেনা খোৱা চাৰিআলি পাই পেলানি টাউন বেঙেনা খোৱা চাৰিআলি পুলিচ তো গাইজ আহি পাই গ'লোঁ সেই চাইকেল দোকান মানে পাছফালৰ ষ্টেণ্ডডাল চাইকেলৰ সেইডাল অলপ ঢিলা হৈ আছে ইয়াতে টানি কৰি লওঁ অলপ নটবলকেইটা তাৰপৰা গৈ আছোঁ আৰু চাইকেলখন প্ৰথমতে ৰখাই লওঁ তাৰপৰা নটবলকেইটা টানি লওঁ তো নটবল টানি হৈ গ'ল এতিয়া গৈ থাকোঁ চিধা ৰুমলৈ বুলি পাই গ'লে এইফালে আমাৰ এম বজাৰ তাৰ ফ্ৰণ্টতে আছে আমাৰ এইফালে হণ্ডা ডিলাৰ গ'লে তো পাৰা গৈ আছোঁ আৰু মজাকৈ সেই সময়ত টাউনখন কিন্তু ধুনীয়া লাগে আকৌ তো গৈ আছোঁ আৰু লাইটৰ মাজে গাড়ীৰ মাজে আহি পাই গ'লে এইফালে য়োনো বেংক বোলে তো SBI আৰু ফ্ৰণ্টত আছে আমাৰ গোলাঘাটৰ পুলিচ থানা তো পুলিচ থানাৰ সন্মুখেদি গৈ আছোঁ চিগনেল পাছত দিছেনে গাইছ একদম সোমালে তেনেফালে আৰু ৰেলিঙত দিলে ধাউকে পাই গ'লে আমাৰ গোলাঘাট চৰকাৰী বেচবৰুৱা স্কুল কাষতে লাগি আছে আৰু এইফালে লাইফ লাইন ইয়াত এখন প্ৰাইভেট মেডিকেল হয় তো গৈ আছোঁ আৰু তো পাই গ'লে ফাইনেলি ৰুম তো ৰুম পোৱাৰ পাছত কাপোৰ চেঞ্জ কৰি হাত মুখকেইটা ধুই ল'লোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিলোঁ বেছি দীঘল কৰিলে নহ'লে আপোনালোকে অশান্তি পাব তো ভিডিঅ'টো ইমানলৈকে চালে যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ব্লগ কিছুমান পাবলৈ কিছুমান মানে কি 50 দিনলৈ একেৰাহে ব্লগ আহি থাকিব তো আপোনালোকে চাব তো চাই পিনে জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তো লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব বাই